হেল্ল' এভৰিৱান আৰু আজি মৰ্ণিং ব্লগ এটা ষ্টাৰ্ট কৰি দিছোঁ। এতিয়া পোৱালীক স্কুলত থলোঁ আৰু থৈ মেলি এতিয়া আমি স্কুলৰ বাহিৰতে ৰখি আছোঁ, গাড়ীৰ কাৰণে ৰখি আছোঁ। আজি মানে লগৰ এজনীৰ ঘৰলৈ যাওঁ আৰু আমি কেইজনীমানে যাম আৰু ৰখি আছোঁ ইয়াতে গাড়ীৰ কাৰণে। তেন্তে ভিডিঅ'টো চাই যাওক আৰু কি কি দেখাব পাৰোঁ আপোনালোকক দেখুৱাই থাকিম। আমি আহি পাই গ'লোহি, ইয়াতে থাকে তাহাঁতি। আৰু আজি আমি কাৰ ঘৰলৈ আহিছোঁ আপোনালোকক দেখুৱাই দিছোঁ। আৰু এয়া দেখিছে আপোনালোকে জেচমিন, আৰু কেইদিনমানৰ আগতে আমি আহি গৈছিলোঁহি, মানে পোৱালিটোৰ বাৰ্থডে আছিলে যে, তেতিয়া আপোনালোকক ভিডিঅ' কৰি দেখাইছিলোঁ। আৰু এয়া তাই আহিয়ে লৰালৰিকৈ চাহ বনালে। এতিয়া চাহ আমি খাই লওঁ। এইফালে পকৰি, পিঠা, কল, মিঠাই, চাহ, আৰু এতিয়া আমি গোটেইকেইজনে খাই লৈছোঁ আৰু চবকে অকণমান অকণমান দেখাই দিছোঁ। এতিয়া চাহ তাহ খোৱা হৈ গ'ল আৰু কথা চথা পাতি থাকোঁতে মানে ভিডিঅ' চিডিঅ' বৰ বেছি কৰা হোৱাই নাই। এতিয়া মই আহিছোঁ অকণমান বাহিৰলৈ আৰু তাহাঁতৰ মানে বেলকনিটো অকণমানকৈ দেখুৱাই দিছোঁ। আৰু তাহাঁতে যিহেতু ভাড়া ৰুমত থাকে সেইটো কাৰণে কিনো দেখাম আৰু তথাপিতো এনেই অকণমান দেখাই দিছোঁ। তাহাঁতৰ মানে ৰুমটোৰ পৰা এনেকৈ দেখি থাকে আৰু ৰাস্তাটো, মেইন ৰাস্তাটো। আৰু ইফালে তাই চাওকচোন ইমান ধুনীয়াকৈ ফুল লগাই ৰাখিছে। মই ফুলখিনিও অকণমানকৈ মানে ভিডিঅ' কৰি দিছোঁ আৰু ইয়াৰ মানি প্লেণ্ট আৰু বাকীবিলাক পিছে মই বৰ বিশেষ নামবিলাক নাজানো দেই। আৰু আপোনালোকে জানেই আৰু আগৰ যদি মোৰ ৰেগুলাৰ ভিউৱাৰ হয়, তাহাঁতি অৰিজিনেল গুৱাহাটীৰ হয় আৰু ইয়াত তাহাঁতি এতিয়া ভাড়া থাকে। আপোনালোকক মই আকৌ এবাৰ কৈ দিছোঁ, যিবিলাক নতুনকৈ মানে জইন হৈছে ইউটিউব ফেমিলি, তেন্তে ভিডিঅ'টো চাই থাকক। আৰু এতিয়া আমি খাবলৈ লৈছোঁ খানা, মানে খানা টাইম আৰু দেই। প্ৰথমে মোকে দেখাই লৈছোঁ, এয়া দেখিছেনে মই পানী দি আছোঁ। মানে মই অকল চাটনিটো আৰু চালাডটো বনোৱাত অকণমান হেল্প কৰি দিছোঁ, বাকীখিনি জেচমিনে আৰু বাকীকেইজনে মিলি মিলি কৰিলোঁ। আৰু মই বিশেষকৈ মানে চালাড আৰু চাটনিটো বনালোঁ। আৰু এতিয়া আমি জল্দি খানা খাই লওঁ, খাই বৈ আকৌ পোৱালিহঁতক স্কুলত ল'বগৈ লাগিব যে টাইমত, সেইটো কাৰণে চবৰে প্লেটখন অকণমানকৈ দেখুৱাই দিছোঁ আৰু চাই যাওক। এতিয়া আপোনালোকক মোৰ প্লেটখন দেখুৱাই দিছোঁ, জেচমিনহঁতৰ ঘৰৰ স্পেচিয়েল। এয়া পোলাও, চিকেন, লগতে আছে চালাড, এয়া বিট, তিয়ঁহ, গাজৰ, পিঁয়াজ এনেকৈ আছে আৰু এয়া বাদামৰ চাটনি আৰু লগতে পাপৰ। এতিয়া আমি খাই লওঁ। Few moments later. হাই ফ্ৰেণ্ডছ, এতিয়া আপোনালোকক বহুত দেৰি মূৰত লগ পাইছোঁ। ইয়াত দেখিছে আমাৰ মা বহি আছে পূৰা মানে ঠাণ্ডাত চুৱেটাৰ টুৱেটাৰ পিন্ধি, আৰু এইফালে আমাৰ পোৱালি আৰু ভণ্টি। আৰু মই এতিয়া আহিলোঁ মাহঁতৰ ঘৰত। আপোনালোকে যদি মোৰ ৰেগুলাৰ ভিউৱাৰ হয় তেতিয়াহ'লে আপোনালোকে গম পায় আৰু মোৰ মাৰ ঘৰটো একেবাৰে ওচৰত। এয়া মাহঁতৰ ঘৰলৈ আহিলোঁ আৰু আহি এয়া খাবলৈ লৈছোঁ আমি ম'ম' আৰু চিকেন আৰু এয়া চকলেট। এয়া মোৰ প্লেট ৰেডি কৰি ল'লোঁ। এফালে আমাৰ পোৱালীয়ে খাই আছে আৰু ভণ্টি মানে বজাৰ গৈছিলে, তেতিয়া তাই এইবিলাক লৈ আহিছিলে আৰু পোৱালীৰ কাৰণে। পোৱালীৰ লগতে আমিও এতিয়া খাইছোঁ আৰু ঠাণ্ডা দিনত এনেও ম'ম' খোৱাৰ মজাই বেলেগ নহয় জানো। এতিয়া আমি জল্দি খাই লওঁ দেই। এয়া আমাৰ পোৱালীক দেখিছেনে, মানে পুতলা খেলি খেলি ভাগৰুৱা হৈ গ'ল যে, এয়া টোপনিয়ে গুচি গ'লগৈ আৰু পুতলা খেলি খেলি হৈ গ'ল।
এক্টিং কৰিছে এক্টিং উঠা বাই কোৱা বাই খাই উঠিছোঁ স্কুল যাব স্কুল যাব হোৱাই নাই দেখোন তুমি হা গুড নাইট কোৱা গুড নাইট বাই বাই